তো হেল্ল' গাইজ, আমি সন্ধিয়াকৈ হ'লেও লগৰ এজনৰ মিতিয়কৰ মানুহৰ ঘৰত বিয়া খাবলৈ গৈ আছোঁ। টুমটুমত যাওঁতে ৰাতি হৈ যায়গৈ প্ৰায়। চ' ব'লক টুমটুমতে গৈ থাকোঁ বিয়া খাবলৈ। অলপ পিছতে বিয়া ঘৰ পামগৈ আৰু বিয়া ঘৰত কেনেকুৱা কি পৰিৱেশ হয় আমি গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম। আৰু খাই বৈ সোনকালে গুচি আহিব লাগিব, যিহেতু ৰাতি হৈ যাবগৈ। বিয়া ঘৰ গৈ পাওঁতে অলপ দেৰিটো হ'বই, গতিকে হেল্ল' গাইজ, ফাইনেলি বিয়া ঘৰ পালোঁ আহি। আৰু আহিয়ে দেখা পালোঁ গেটৰ সন্মুখতে ধুনীয়া ছোৱালী দুজনী পানী বাকি দি আছে। মই পুতলাৰ কথা কৈছোঁ দেই। এই গেটখনৰ বাহিৰতে 2-4জন মানুহ আছে, বাকী ভিতৰত সোমাই গৈ দেখিলোঁ চকীখিনি প্ৰায় খালী হৈ আছে। মানুহবিলাক হয়তো আহি আছে গৈ আছে, কিজানি হ'ব পাৰে তেনেকুৱা। বাকী মিউজিচিয়ান দুজনে বহি পেলাই ফেনৰ বতাহ লৈ আছে, কিবা ঠিক কৰি আছে। ভিতৰত সোমাই গৈ দেখিলোঁ মানুহবিলাক তেনেকৈ নাই, 2-4জন আছে। ত' ভিডিঅ'টো চাই থাককচোন। আৰু বাকী এয়া হৈছে আমাৰ কইনা, লগৰটোৰ মিতিৰ সম্পৰ্কীয় কইনা। ফটো উঠাত ব্যস্ত হৈ আছে, যিহেতু তুলনি বিয়া। গতিকে বিয়াখনৰ পেণ্ডেলটোৰ ভিউটো হৈছে এনেকুৱা টাইপৰ। প্ৰায় যিখিনি মানুহ বহি আছে গোটেইখিনি পৰিয়াল সম্পৰ্কীয় মানুহ, আলহী আছে। বাকী মানুহবিলাকতো মই প্ৰথমে কৈছিলোঁ সেৰেঙা বুলি, ঠিক তেনেকৈ আহি আছে গৈ আছে। আৰু মানুহবিলাকে মানে ইফালে অকণমান আগলৈ গৈ নাচি আছে। ত' ধুনীয়া ধুনীয়া গান বজিছে, যিহেতু নাচিবলৈতো লাগিবই ন বিয়া যেতিয়া। ত' মই কিন্তু কেমেৰাত অলপ ব্যস্ত হৈ আছোঁ। আৰু কেমেৰা দেখি অকণমান ইহঁতৰ কেইজনী মানে অকণমান গাটো অলপ বেছিকৈ হালিছে। তথাপিও মানে ভিডিঅ'টো কৰি আছোঁ যদিও তথাপিও সিহঁতে নাচিবলৈ এৰা নাই। ত' ভিডিঅ'টো চাই থাকক। টেবুলত ভাত, দালি, গোলা, মাংস বাতি আৰু ভাজি, নেমু, জলকীয়া, পানী আইটেম ৰেডি হৈ আছে। গতিকে আমি ভাত খাবলৈ লৈছোঁ। এজনে কৈছে মোক কেমেৰাত মুখখন নুঠাবি দেই। তাৰপিছত আৰু এজনে কৈছে এইয়া মাংস। আৰু এজনে কৈছে এই মোক নুঠাবি, হ'ব খা বুলি কৈছে। তো হেল্ল' গাইজ, ভাত পানী খাই আহিলোঁ। এতিয়া এইফালে নাচ গান চলি আছে। তো মই ভাবিলোঁ পেণ্ডেলটোৰ ভিতৰৰ ভিউটোকে এবাৰ লওঁ। তো চাওকচোন। তো ফাইনেলি গাইজ, শেষত বেলপাতিপুৰত ধুনীয়া ধুনীয়া নাচ আৰম্ভ হৈ গৈছে। বহুকেইজনী ধুনীয়া ধুনীয়া নাচি আছে। মই ভিডিঅ' কৰা দেখি একদম পূৰা নাচ মাৰি আছে। ত' ভিডিঅ'টো মই কৰি আছোঁ, ত' ভিডিঅ'টো চাই থাকক। ল'ৰাকেইজনে কিন্তু কম নহয় দেই, একদম তামাম ডান্স মাৰি আছে। কিন্তু একদম পূৰা হালি চালি বেকা বেকি ক'ব নোৱাৰা হৈ আছে পূৰা। চাওকচোন।